নমস্কাৰ এই মুহূৰ্তত জনাইছো হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2022 বৰ্ষত হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফাইনেল পৰীক্ষা দিছিল সেইসকলৰ বাবে আহি পৰিছে এটা নতুন ঘোষণা কৈছে আজি ঘোষণা হয় উচ্চতৰ মাধ্যমিকৰ ফলাফল বহুকেইটা ৱেবছাইটত প্ৰকাশ পাইছিল যে 20 জুনত ঘোষণা হ'ব হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফাইনেল পৰীক্ষাৰ ফলাফল কিন্তু সেই ৱেবছাইটটো সম্পূৰ্ণৰূপে মিছা হৈছে কাৰণ আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা জনোৱা হৈছিল যে হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফাইনেল পৰীক্ষাৰ ফলাফল 20 জুনৰ আগতে ঘোষণা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে ঘোষণা কৰা হ'ব 20 জুনৰ আগতে হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফলাফল কিন্তু ঘোষণা কৰা নহল বানৰ পৰিস্থিতিৰ বাবে এইবাৰ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফাইনেল পৰীক্ষাৰ ৰিজাল্ট পলমকৈ দিয়া হ'ব কৈছে দিয়া হ'ব অতি সোনকালে কিন্তু বান পৰিস্থিতি অলপ কমাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফাইনেল পৰীক্ষাৰ ফলাফল লাভ কৰিব বুলি জনাইছে আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা লগতে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ইফালে বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰিছে যে যিহেতু 20 জুনত দিয়া নহল হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফাইনেল পৰীক্ষাৰ ফলাফল কিন্তু কেতিয়া দিয়া হ'ব আকৌ বহুকেইটা ৱেবছাইটত প্ৰকাশ পাইছে যে উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষাৰ ফলাফল হাই ছেকেণ্ডাৰী অৰ্থাৎ ছেকেণ্ড ইয়াৰ ফাইনেল পৰীক্ষাৰ ফলাফল 24 জুনত দিয়া হ'ব পাৰে এটো আনুমানিক কিছুমান ৱেবছাইটত প্ৰকাশ পাইছে কিন্তু এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা নাই আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ যেটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে আপডেট আহা নাই যেতিয়া আমি আপডেট আহিব নতুন ভিডিঅ'ৰ সৈতে ছাত্ৰ ছাত্ৰীসকলক জনাই দিম কিন্তু বান পৰিস্থিতিৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ফাইনেল পৰীক্ষাৰ ফলাফল অলপ পলম হ'ব পাৰে কিয়নো শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কথা জানিবলৈ দিছে অসমত বান পৰিস্থিতিৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰীক্ষা পৰ্যন্ত পিছুৱাই দিয়া হৈছে স্কুল কলেজ পৰ্যন্ত বন্ধ দিয়া হৈ আছে জেগা জেগাই কাৰণ যিসমূহ অঞ্চলত বান পৰিস্থিতি সেইসমূহ অঞ্চলত স্কুল কলেজ বৰ্তমান বন্ধ ঘোষণা কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনাইছে যে অতি সোনকালে ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব কিন্তু বান পৰিস্থিতি হাম কটাৰ লগে লগে